নহয় চাও পেন্ডেল বাকি আছো গাইস আজি লুকটো তো মোক দেখছাই কামেলিয়া এই চলি খাবা আহি কিনে চাওচোন খাবা নাই মন মৰি গেছি চলিৰ বল না বানাই গুড মৰ্নিং নমস্কাৰ ৱেলকাম বেক টু ইউটিউব চেনেল জন্তু এইটো বাকী বহুত দিনৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কেমেৰাটো লৈ কিনে 10 দিন মানে হ'ল ভিডিঅ' নবনাবা বম ৰ'দ চকু একদম চাট মাত ধৰিছে আজি হ'ব কিবা বোলে খানা খায় ইয়াতে খানা খাবা এতিয়া বোলে খানা খাবা মাতছি মোক তাতে আছোঁ তাৰপিছত বজাৰটো কৰি আহি কিনে ধুনীয়াকৈ দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ কিবা অলপমান বেলেগ হ'ব দেই আজি ভিডিঅ'টো কিবা অলপ হ'ব আজি মুঠৰ ওপৰত বলক এতিয়া বজাৰটো কৰিব যাই কিনে দেখাই আছোঁ এই পানী উঠছি এটা চাটতো হে সো গাইজ আমাৰ বজাৰ চজাৰ কৰা হৈ গ'ল আৰু আজি আমাৰ হেৰি খা ৰেচিপিটোৰ কাৰণে এটা বঢ়িয়া মানুহ এটাক নিমন্ত্ৰণ কৰিছোঁ মুখখন দেখাই দিবাচোন এইটো মানে খাব আহিছে আৰু খাং কৰি আছে সেইকাৰণে লৈ আহিছোঁ আৰু আজি খুৱাম দে বাকী গাইজ বজাৰ চজাৰ কৰি কিনে আহি কিনে এই মাখা যোগাৰ কৰাংতে 1 ঘণ্টাত চাই বেছি যায় ইমান খানা চানা খাত চাই নাখাইবা ভাল কচু বাছো এই বিল্ডিঙৰ পৰা বহুত দিগদাৰ তলৰ পৰা আন একবাৰ এটা ইটো কি কৰে একবাৰ এখন পাত আনবা যায় এটা পিঁয়াজ আনবা যায় আনচা গোটেই মাখা আন একেলগে নাই এটাকে আনিব বস্তু এতিয়া আৰু গাজাল মাৰবা দিছে ইয়াতে কেলে এটা থিয়েটাৰহে পাতব নহয় চাও পেন্ডেল বাকি আছো গাইছ আজি লুকটো তো মোক দেখছাই কামেলিয়া কামলা আজি লুকটো মানে মানুহ যে আমি যে এটা খানা খাম সেই মানে ফিলটো মানুহক দিবা লাগব মানুহৰ লোভ লাগবা লাগব যে কি এটা খানা হ'ব যায় আছে কিবা এটা বেলেগ হ'ব দেই আজি কিবা এটা বেলেগ হ'ব আজি আমাৰ হেৰি এই মানে ইনভাইট দিছোঁ আমাৰ খানাত আজি অতিথি হিচাপে বেছি নাপায় এনে মাংস জোল অলপ পাব মই মাংস নাখাওঁৱে গাইছ মাংসৰ জোল দিলে একো কেছ নাই ই নাখাং কৰিছে কিন্তু নাপাই যা ই নাপায় এই মাংস আনছো মাংস কি আনছো গম পাইছে না অলপ কিন্তু দামী আনছো দেই দামী ছাগলী আছে গাইছ ছাগলী আনছো গাইছ পইচা হৈছে আৰু সেইকাৰণে আনছো ছাগলী বিদ্যা গাইছ জুইকুৰা লাগি আহা নাই গম পাইছা না এইবোৰৰ পৰা কেৰাহীটো দিলিয়ে নুমি যায় জীৱনটোত ইমান জুই লাগছে কিন্তু আচল জুইকুৰা জ্বলাব পৰা নাই সেই 1 ঘণ্টা এতিয়া বিদ্যা জুইকুৰা জ্বলাব পৰা নাই গম পাইছা না তেল তাতে দিয়াই আছে তে জ্বলো পাপা কোনোবা এটা স্পেচিয়েলিষ্টক মাতো জুইকুৰা জ্বলাবা এই চলি খাবা আহি কিনে চাওচোন খাবা নাই মন মৰি গেছি চলিৰ এটা সামুৰ দে কি কৰা ইউটিউবত চা হাউ টু বাৰ্ন ফায়াৰ এট সোগা মাংস বনাব আহিছে গাইজ কি মাংস বনাই ভগৱান জানে দেই গম পাইছা ন মোৰ হাতৰ মাংস খাই পোৱা নাই হা অসমত মোৰ দৰে মাংস খাই পোৱা নাই দেচোন দে আজি মাংস কি হয় ভগৱান জানে ফাইনেলি জুইকুৰা জ্বলিল দেউতাকে আহি কিনে জ্বলাই দিলে তাৰপিছত মাংসখন বহাইছোঁ এতিয়া পিঁয়াজটো বহাইছোঁ আৰু কি দেং মাংসটোত খাই গা ধোৱা নাই কৈছোঁ আজি তই খানা বনাইছে এইবাৰ ৰান্ধে পাপ লগা ৰান্ধনি ইমাকা সেইকাৰণে জুই লগা লাই পিঁয়াজখিনি অলপমান ব্ৰাউন কালাৰ টাইপ হৈছে ৰঙচীয়া হওক তাৰপিছত আমি এতিয়া চেনি দিম এতিয়া অলপমান চেনি দিম এতিয়া এনেকৈ অলপমান গোটাখিনি চিকছে নেকি হয় দে কিবা তিৰিৰ দৰে অলপকৈ দি থাকে জলকীয়াটো হালধি একেবাৰে ৰেচিপি খাই নাছিল মই বিনা নাই বাকী গাইজ মাংস দিব এতিয়া এই 1 কিলো মাংস আছে চাই ল'ব পাৰে এই 1 কিলো নাই দে আধা কেজিও নাই তাতে আধা কেজি বেছিকৈ থকা বুলি এই চাহ মাংস দিলোঁ ছাগলৰ মাংস দেই গাইজ ছাগলৰ মাংস নাভাবব ব্ৰইলাৰ বুলি অলপমান খাব নৰি পইচা বহুত উঠিছি কিলো 700 টকা ৰান গাইজ এতিয়া আমি আদা দিম অলপ এৰে আদা নেউন নেতা দিম সেইটো কি লাল কাটতে আছে মাখা সেইটো ৰেড চিলি ৰেড চিলি ঢালি চব দি ৰঙা হৈ যাব গাইছ তাৰপিছত এই দিলোঁ মছলা দিলোঁ নিমখটো দি নিমখে দিয়া নাই যা খা এইটো মছলা কি মছলাটো কিবা আছিল আছিল দে কিবা জিৰা গুড়া লাষ্টত দিব লাগে হ'ব দে দেখছি দিছোঁ আৰু মাংস আছে
দিছে বাকী গাইজ ভিডিঅ'টো কি হ'ব যায় আছে গম পাইছে না আপোনালোকে অলপমান ধৰিব পাৰিছে না নাই ধৰিব পৰা মই কম এতিয়া সেইকাৰণে গম পাইছোঁ ধৰিব পৰা নাই ভিডিঅ'টো হৈ যায় আছে ৰেচিপি প্লাছ ফুড চেলেঞ্জ ৰেচিপিটো কি বনালা এতিয়া কি দিলোঁ অলপ চলপ ক'লোৱে বাকী আৰু কৈ আছোঁ বাকী ভিডিঅ'টো মানে মাংসখিনি হোৱাৰ পিছত আমি তিনিটা এটা চেলেঞ্জ কৰিম তহঁতে মাংস বেয়া হ'ব বুলি কৈছিলি মাংস চাওঁ কি মাংস কালাৰ উঠছে গাইজ উই খেদা লাগে গোটাই তেল মাৰ খেদালা চাওচোন চাও খেয়াল উৎপাত গোটাই তেল খেদালা ই মোক জীৱন গাইজ কাৰ লগত যে আহিছিলোঁ মই ভিডিঅ' বনাবা চাওচোন চাওঁ মোক কি কৰি পেলাই ই পিঠা কি হৈছে মানে মই ইয়াতে খোজ পচি এই ষ্টাইল টুকুৰাত ই চাওচোন চাওঁ কাৰ্টুন আছিল আজি কাৰ্টুচি ও বিদ্যা আনএক্সপেক্ট তেৰিকা এই বিদ্যা বেয়া কথা হৈ গ'ল দেই বাকী ভিডিঅ'টো মই কৈ আছিলোঁ যে চেলেঞ্জ এটা হ'ব চেলেঞ্জটো হ'ব যে আমি তিনিটাই ভাত খাম যাই কৈ আছোঁ বাকীখিনি কেনেকুৱা হ'ব চেলেঞ্জটো এতিয়া চাই যাওকচোন কি হয় ই অলপ চাবাচোন মহিলাৰ লগতে বানাই ই কাই বনাব মই কিন্তু ছাগলী মাংস বনাব নাজানো কিন্তু মই ছাগলী মাংস এতিয়া মাংসটো সিজা আনছে এতিয়া আমি অলপ আলু দিম অলপমান 4টামান আলু দিছি আধা কেজি মাংসত খাব লাগে নাই আলু এই আলু দিম বহুত হ'ব আলু এখন খাম চব খাম বাকী গাঁৱটো দিল্লী তেলে দি আছে মাংস লাগি ধৰিছে কিন্তু দেই তহঁতক খোৱাবই লাগে কি খাম চাওঁচোন মাংসটো সদ হ'ব যেন লাগছে সদ নহ'লে কিন্তু বিদ্যা মাংস চাংস দলি মাত্ৰ গুচি যাম কিন্তু মই মই ইয়াক হেৰি কাটবা দিছোঁ বিলাহী কাটবা দিছোঁ মানে মাংসটো অলমষ্ট ভাজা হৈছে পানী ওলাই যাব না সেইটোৰ কাৰণে বিলাহী দিব দিছোঁ আৰু বিলাহী কাটি আছে অলপ সৰু সৰু কাৰণে তাই দিয়া ই বিৰাট পালা মাৰে দেই কাম দেচোন তহঁত নেক্সট খান তোক বনাবা দিম ই চাওচোন চাওঁ দেচোন দে নিসিজলি অলপ পানী দিছোঁ গাই যেতিয়া এইখিনি মানে সিজাক অলপমান সিজাৰ পিছত ধুনীয়াকৈ এইখিনি সিজাৰ পিছত একদম ধুনীয়াকৈ একদম ফাইনেল পানী দিম তাৰপিছত হ'ব আৰু মাংসখন প্ৰায় চি কালাৰ চি কিন্তু কিছু ন মোৰ হাতখনৰ মানে হচি থক পাতি চ' গাইজ আমাৰ বঢ়িয়াকৈ মাংস অলমষ্ট কমপ্লিট এতিয়া লাষ্ট একদম ফাইনেল পানীটো দিম এতিয়া পানীটো দিম পানীটো দি এটা কমেণ্ট কৰি দিবচোন কেনে হৈছে মাংসখন দেখাত কেনে হৈছে পুষ্টি এটাখন লগাই দিছি এতিয়া বঢ়িয়াকৈ মাংস জোল কৰিম বেছি জল নকৰবি পানী হৈ যাব এইখিনি কৰিব না আৰু অলপ দি আৰু লাগব দি পানীটো গৰম পানী দিব দেই তেতিয়া মানে মাংসটোত সিজবা আৰু ভাল হয় তো এতিয়া ডাইৰেক্ট হোৱাৰ পিছত ধুনীয়াকৈ লগ পাইছোঁ মাংসটো হওক এতিয়া পানীটো দিলোঁ হৈ যাব তাৰপিছত আমি ফুড চেলেঞ্জৰ কাৰণে ৰেডি কৰোঁ বস্তু তাৰপিছত লগ পাইছোঁ ধুনীয়াকৈ মাংস চাংস একদম ধুনীয়াকৈ বনালোঁ এতিয়া একদম খোৱাৰ টাইম হৈ গৈছে চেলেঞ্জৰ টাইম আৰু এই বাকী পাঁচটা তো চব 50-50 হ'ব লাগিব কিন্তু ঠিক আছে 2 গৰচ দিলে আৰু লাগব 3 গৰচ নহয় 2.5 গৰচকৈ দি 2.5 গৰচকৈ দি চবে 2.5 গৰচকৈ এনেও গাইছ মই সৰু চলি মই কমকৈ ভাত খাম আপোনালোকে সেই মাহা নাই পানিছমেণ্ট আছে ছাগলৰ মাংস খুৱাই আছোঁ এনেকুৱা স্পীডত খাম ইয়াতে হাৰি যাব মই হাৰা নিয়মেই নাই ফুড চেলেঞ্জটো যে এটা আছিল মই হাৰিয়ে পোৱা নাই জীৱনত আৰু মোক হাৰাৰ কথা কয় আপুনি কওক আপোনালোকে কওক ইয়াতে 3টা ভাত চবতছে সৰু মই অকণমান ভাত খাম মই ইয়াকে বেছিকৈ দিছোন ইয়াক বেছিকৈ দি 4 গৰচ দি 4 গৰচ দিয়া দিছোন দি 4 গৰচ হৈছে ন একো নাই গাইছ এনেকুৱা স্পীডত খাম ইয়াতে পাত্তাই নাপাব কি হ'ব আৰু দেখা যাব দেচোন স্পীডত খাই সি এই পূৰা মাংস দি আছে হিচাপে পূৰা মাংস পৰছে বাকী এতিয়া মই চেলেঞ্জটোৰ কথা কৈ দি আছোঁ চেলেঞ্জটো এনেকৈ হ'ল মানে একদম নৰ্মেল চেলেঞ্জ ভাত কাৰ আগতে খোৱা হ'ব পাৰে আৰু মানে ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ একো পানিছমেণ্ট নাই যাই থাৰ্ড হয় সেই থাৰ্ডটো পানিছমেণ্ট পাব পানিছমেণ্টটো লাষ্টত গম পাব এতিয়া নকওঁ একদম লাষ্টত ইমান বেয়া পানিছমেণ্ট আছে নহয় লাষ্টততো চাই দিয়ক যাৰ লাষ্ট খোৱা হয় কিমান দিছা মাংস বেছি নেদবি মোক দিবি কিন্তু ইমান নেদবি মই যে জিকবা লাগব
এই চালখিনি মই খাম দেচোন দে মোক দি তোক দিছোঁ আৰু নেদেগিয়া আলু আলু দি আলু নাখাবি খাম কিয় নাখাবি এয়া দি দিবি নহয় দিয়ক ৰ'ব এতিয়া বঢ়িয়াকৈ বহিম চেলেঞ্জ ষ্টাৰ্ট হৈ যাব এতিয়া তো চাই দিয়ক তো গাইজ একদম পুৰা ৰেডি হৈছে পুৰা চালাড তালাড নেমু চেমু চব ই মোৰ পাই বানপানী উঠিছে দেখোন মোৰ কাহিনী জোল চোল নাই কিন্তু এই পেলা চেলা চোল চোল নাই চব মানে চব দিয়া একবাৰতে শেষত দিছোঁ গোটেই খাব লাগিব শেষ হোৱাৰ পিছত ইটো কচি বাদ কিন্তু বাকী ষ্টাৰ্ট কৰিম বাকী আৰু ভাত য'ত দৰা চৰা নাই সেইখিনি খাব নাই গোটেইখিনি খাব লাগিব বাকী ষ্টাৰ্ট কৰিবি নে ঐ ডিষ্টাৰ্ব কৰিছে যা অনলাইন লেখা চোনলাইন লেখা কলত বাজি মৰবি কলত বাজি দেই ইমান জোৰে খাই লাভ নাই মই এনেও শিকি অনলাইন লেখা ই খাই কৈছে নেমু চেমু খানচোন মই অলপমান মোৰ তাতচোন মাংসই পৰা নাই খাই লৈছি মাংস ইমান মই খাইছোঁ দা বিদ্যা টেৰিটৰি হোম টেৰিটৰি মানে বিলাহীৰ এই সেইটো কি চাওঁ বিলাহীৰ সেই উঠছে আৰু কি বুলি এইটো কয় কি চাওঁ তো চাওঁ কি পাইছি What was the eye? এতিয়া মই খাম ভাত লাগি ল'ব পাৰে দেই ঐ কি খাইছিছো ন আৰু মাছি কৰি মাত্ৰ এনেকৈ কৰিছে খাওঁ বুলি কৈছি ঘৰত কি খাইছে এতিয়া বম ভোক লাগছে দেই সঁচা কথা কৈছোঁ ভিডিঅ'ত আমি জঘন্য ভোক লাগছে Few moments later. তহঁতক কথা চথা কওঁ অলপমান বোলে খাম Still better guys, যাই জলদি খাই খাই কি লৈ বাই ভাত কম হৈছে ইয়াৰ হয়। মই দেখিছোঁ সি ভাত কমি গৈছিল 4 ঘণ্টা দিছে লাষ্টে কৰে এই দিম চল লাগছিল ইমান জলদি খাই খা নাই নাপাম মুৰ্গী লাহে লাহে খা মুভি যাবই লাগবে মই আহিম গাইছ আকৌ নাই তই ভাতৰ লগত ৰংগে খাইছ লাগে তাৰমানে ভাত লাগে কিন্তু মই কিন্তু ভাত লৈছোঁ দেই সেইমাহ নাই তই খাই ল'ব লাগিছিল মই ভোক লাগছি যাৰ আগতে খা সেইকাৰণে মই ভাত লৈছোঁ কিন্তু আমাৰ কষ্ট হৈছে মোক 4 পৰা দিছে গাইছ 9 হৈছে মোৰ লগত অকণ জোল লাগছিল জোৰ চোৰ নাই আকৌ থুই মাৰি খা মই কিন্তু ভাত লৈছোঁ দেই সঁচা কথা খাই ল'ব লাগিছিল মই ভোক লাগছি ন ইমান নাই ভালদি মুঠতে পানিচমেণ্টটো জানাই চাৰিশ টকা লাগিব দেই জিকছোঁ দেই গাইছোঁ মই ফাৰ্ষ্ট কিয় হ'ব ইমান নলগাই হ'ব মই ঘৰত লৈ যাম দিনৰ মাংসৰ পৰা আছে ফিনিছ গাইছ মই ফাৰ্ষ্ট একো নাই ভাত খাই এতিয়া নেমুকে পিছো খাব একো নাই খাই নেমু খাব নৰি আৰু নেমু নাই এই মাংসত হাত দি আহিবি মাংস জানি এটা জলকীয়া। মাংস টাইপ লৈছে গাইছ আৰু ভাতো লৈছোঁ মই ভাত টাইম যায় আৰু খাওঁতে খতম গাই আকৌ এইবিলাক খতম নহয় খতম ধুনীয়া আহে মন নাই গাই কেমেৰা আমি দেখাই দিছোঁ কেমেৰা আমি দেখাই দিম আলু আলুটো মই নাখাওঁ মই ফাৰ্ষ্ট টাইম বেয়া এইবাৰ নাই আৰু এই গোটেই হাত দি কিনে মোৰ খাইছা গোটেই মাংস খতম চব চেছ কৰি লওঁ মোৰ খাইছা প্ৰথমতে ফাৰ্ষ্ট
গোটেই খতম গাইছে এই হাড্ডি এইবোৰ গোটেই হাড্ডি তৰকাৰী দেখো এতিয়া হাতী চবেই দিছি না চাগে হাড্ডি চবি জানি এই তিয়হ আছে এই আলু আছে এই আমাৰ পিচ না মাংস তিয়হ আছে, আছে কি আছে? জানি মজা মাংস এখন টাইপ লৈছে মোক গোটেই হাড্ডি দিছে এইটো মোৰ উপায় নাই গাইছ কি হ'ব মোৰ আৰু এক কৰাছ বেছিকৈ দিছে আলু কে পিচ 4 কৰাছ দিছে ইহঁতে 3 কৰাছ লৈছে দেখো নাই গাইছ সেকেন্ড হৈছে মই এই ফাৰ্ষ্ট হৈছে এই লাষ্ট হৈছে পানিশমেন্ট খাবই এনেকুৱা স্পীডত খাম ইয়াতে হাৰি যাব মই হাৰা নিয়মে নাই বাকী লগ পাইছো ৰখ এইখিনি চাফা চাফা কৰিম গাইছ আমাৰ একদম খানা চানা হৈ গ'ল মাংস একদম পুৰা মজা হৈ গৈছে আৰু চেলেঞ্জটো কমপ্লিট হোৱাৰ পিছত এতিয়া আহিছে পানিশমেণ্টৰ টাইম তো পানিশমেণ্ট এতিয়া কি হ'ব কৈ আছোঁ আহা আমাৰ পানিশমেণ্ট যোনে খাব আপোনালোকেতো দেখিছে আমাৰ অতিথি আজি পানিশমেণ্ট খাব আৰু কি আছে কেঁচা আলু দিম না কেঁচা মাছ দিম এই দাইতে কেঁচা আলুতে ধুনীয়াকৈ চেলে তেলে দিছো এতিয়া খাব আৰু আৰু মোৰ কি হাল্লা আৰু বাইটটো অলপ বেছিকৈ ল'ব লাগিব কাৰণ আলুটো সৰু দিছো অঁ এইটো মানে 50% আলু এটা এই চাৰি ভাগৰ এক ভাগতো ইমান মান খাব লাগিব মিনিমাম ইমান কেনেকে হ'ব মোৰ মুখখন এনেও সৰু নহ'ব ইমান ইমান ই তই ইমান সেই নহয় দেই এইটো চাও দিছো হ'ব দেই অলপমান খা বেছিকৈ এইখিনি দিছে আৰু চাও বাইটটো খাই পেলাই এইটো গুড়া কৰি দিব লাগিব গুড়া কৰি কিনে দৰকাৰ হৈছে নিগিলিলেও গুড়া কৰি দিব লাগিব দে গোটেইখিনি দে ষ্টাৰ্ট 1 2 3 খা নহয় কি আৰু যাব আৰু যাব আৰু যাব খামা অঁ এবাৰ গুড়া সেইখিনি গুড়া কৰ গুড়া তামোল চবা দিছে এই দলিবাত দিখিনি খাম নাই খাম নাই গুড়া গোটাই গুড়া গুড়া কৰি কিনে পেল দিবি দৰকাৰ হৈছে দেখাই দি অলপ মুখখন মুখা দেখা দিছোঁ কৰি কিনে কৰি গ'লে অঁ তেতিয়া চব আৰু এবাৰ খাব লাগিব চব আৰু চব একটো গিলিবি দে সৰু চাই টিকুট মান টিকুট মান গলি চাই খান কিমান কেজি চাক বহুত দেখো হ'ব দে গাছ পুৰা তাৰমানে সেই হৈ গৈছে আৰু কি বুলি কয় এই আলু এই ফুচকাৰ লগত আলু পিটিকা দিয়া হৈ গৈছে তো আজি ভিডিঅ'টো কেনে লাগে চাই কিনে জনাব বহুত লাগিছে মানে আমি ভিডিঅ'টো আজি শেষ কৰোঁ ধুনীয়াকৈ বাকী ভিডিঅ'টো কেনেকুৱা চালে অলপমান দুটা বস্তু একেলগে এড কৰি দিলোঁ চেলেঞ্জ প্লাছ ৰেচিপি বাকী ভিডিঅ'টো চাই কেনেকৈ লাগিলে জনাব বাকী নেক্সট ভিডিঅ'ত লগ পাইছোঁ ধুনীয়াকৈ টিল দেন টাটা বাই বাই চি ইউ গুড নাইট বাকী লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কেনে কৰি দিব ধুনীয়াকৈ